is up, it's Vision and welcome back to my YouTube channel. আজি হল 14 আগষ্ট কালি 13 আগষ্ট আছিল কালি মানে আমাৰ স্কুলত কম্পিটিশন হৈছিল নৃত্য চিত্র কিবা কিবি হৈছিল তো কালি ভিডিও কৰা নহল সো আজি 14 আৰু 15 দুই দিন ভিডিও ৰেকৰ্ড কৰো সো কাল আজি পতাকা উৰাব এটা টাইম হৈ গল কেইটা সো এটা টাইম হৈ গল 7:30 মই এটা যাম স্কুলৰ ভিতৰত এটা বাহিৰতে আছো মাত্ৰ আহি পালো 7:30 পতাকা উৰাব 7:30 বাজবাৰ 2 মিনিট আছে সো এটা সোনকালে স্কুলত যাব পতাকা উৰাইছো তাৰপিছত আজি মানে আমাৰ ৰেলী হ'ব সো কালি ৰেলী হোৱাৰ কথা আছিল কিন্তু কালি মানে ৰেলীটো নহল সো আজি ৰেলী হ'ব সো ৰেলী কেনেকৈ ৰেলী হ'ব মই আগতে ৰেলী যাই পোৱা নাই সো আজি ৰেলী হ'ব ভিডিওটো সকলে হেকলৈকে চাই থাকক আৰু মোৰ লগত ইফালে আছে সঞ্জু ভিতৰত যাওক হেকলৈকে চাই থাকক তো গাইজ আজি যিহেতু ৰেলী সেইকাৰণে এইবিলাক পতাকা হাতত ল'ব ইয়াক মোক এখন আনবা দিছিল তো কেনে আৰু এই দুখন আছে এই দুখন খুলি ল'ম অলপ পিছত যেতিয়া ৰেলী আৰম্ভ হয় শ্ৰীযুত সঞ্জিত কুমাৰ সাহা ডাঙৰীয়া আৰু তেখেতক আগুৱাই লৈ যাব আমাৰ নিবেদনৰ প্ৰৱণতা চাব পাৰে আমাৰ মানে এই পতাকা উত্তোলন শেষ হৈ গ'ল এতিয়া ৰেলী ষ্টাৰ্ট হ'ব অলপ পিছত তো চবেই ৰেডি হৈ আছোঁ এতিয়া সকলোৱে যাওঁ ৰেলী ক'লৈকে বা যায় নাজানো ভিডিঅ'টো চবেই শেষলৈকে চাই থাকোঁ তো গাইজ আমাৰ ৰেলী ষ্টাৰ্ট হৈ গ'ল মজাকে চাউণ্ড বেছি নাই মানে হাল্লা চিল্লা হৈ আছে ভালে আছে জগাটা তো গাইজ চাব পাৰে আমি স্কুলৰ পৰা ওলালোঁ আৰু আমাৰ লগত প্ৰায় 4-500 মান ছাত্ৰ আছে পূৰা এতিয়া চাইডে গৈ আছোঁ মজাকে আৰু চবৰ লগতে চাওক মানে ডাঙৰ পতাকা লৈ লৈছে চবে It's the sound of Mataram! তো গাইজ বম গৰম যাব নোৱাৰা হৈছে বেছি টাইম নাই অলপ টাইম আছে ঘূৰি আহিলোঁ আমি তো এতিয়া স্কুলত যাই অলপ টাইম ৰেষ্ট ল'ব তো গাইজ 3 কিলোমিটাৰ মান আহি গ'লোঁ আৰু মানে গোটেই বৰপেটা ৰোডৰ যিটো উত্তৰ পাৰ সেইটো উত্তৰ পাৰ গোটেই ঘূৰাব মানে তো গাইজ আমি 1 ঘণ্টামান ৰেলী কৰাৰ পিছত স্কুল আহি পালোঁ চ' বৰপেটা ৰোডৰ যিটো উত্তৰ পাৰ ৰেল লাইনৰ উত্তৰ পাৰৰ আধা গোটেই ঘূৰাইছে চ' এইবাৰ স্কুলৰ ভিতৰত যাওঁ আৰু পানী খাওঁ নহ'লে মৰলোঁ বিৰাট গৰম দিছে আৰু ঘূৰাল হৈ কিন্তু গৰমৰ কাৰণে নুঘূৰাল আৰু পলকেইটা যাওঁ
ক'ত আছিলি তো গাইছ আমাৰ ৰেলী চেছ হৈ গ'ল এতিয়া মই অলপ বহি আছোঁ এতিয়া মানে বহুত দূৰ 3-4 কিলোমিটাৰমান খোজ কাঢ়িলোঁ নাই অলপ ৰেষ্ট লৈছোঁ স্কুল ছুটি দি দিছে তো এতিয়া অলপ ইয়াতে ৰেষ্ট লৈ ঘৰত যাম আৰু কালি দেখা পাব তো গাইজ এইটো চাব পাৰে আমাৰ ক্লাছৰুমটো মানে চবেই বহি আছে চ' অলপ পিছত ফাংচন আৰম্ভ হ'ব সেইকাৰণে বহি আছে চবেই আৰু অলপ আগতে পতাকা উত্তোলন হৈ গ'ল সেইটো আৰু নেদেখালোঁ চ' কালিতো দেখাইছোঁ আজিতো নেদেখালোঁ সেইকাৰণে চ' এতিয়া অলপ পিছত ফাংচন আৰম্ভ হ'ব দেখাই আছোঁ আপোনালোকক চব your dream. It's the sound of soul in me, in me. Live your life, live your dream. গাইছ আমাৰ ৰেলী চেছ হৈ গ'ল মজাকে তো গাইছ আমাৰ ৰেলী চেছ হৈ গ'ল এতিয়া মই অলপ তো গাইছ আমাৰ ৰেলী চেছ হৈ গ'ল